আমাৰ অনাসংগীসকলে কয় আমিও শংকৰদেৱক ভাল পাওঁ। বহুত মানুহে কৈছে আমাৰ কাণ ঘোলা হৈ যায়। তাৰমানে তহঁতেহে শংকৰদেৱক ভাল পাওঁ নি? আমিও পাওঁ। আমাক বুকু ভিন্দাই কয়। আমি আৰু তৰ্ক নকৰোঁ। শংকৰদেৱৰ তিথি পাতা, বছৰে বছৰে শংকৰদেৱক মাৰি থাকা, ক'ব মন যায়, আকৌ তৰ্ক কৰে যে আকৌ শংকৰদেৱক ভাল পোৱা। শংকৰদেৱ সংঘত শংকৰদেৱৰ মৃত্যু তিথি নেপাতে, গোটেই অসমৰ সত্ৰবিলাকে পাতে। সিহঁতনো কেনেকৈ শংকৰদেৱৰ অনুগামী হ'ল? শংকৰদেৱৰ মৃত্যু তিথি বছৰে বছৰে পাতি থাকে। শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ লিখোঁ চিঠিত, আকৌ মৃত্যু তিথিবিলাক পাতোঁ। বছৰে বছৰে মাৰি থকাজনক ভাল পাই কি লাভ আছে? আমি আমাৰ জীৱনটো কেনেকৈ আশ্বস্ত কৰিম এতিয়া? উদ্ধৱ আমিয়েই দেই। আমাৰ জীৱনটোক আমি এতিয়া কেনেকৈ আশ্বস্ত কৰিম, সেই কথাবিলাক আমি আপোনালোকে পঢ়িছে জানে, আৰু আমি পাহৰিছোঁ যদিও কেতিয়াবা আকৌ পঢ়ি ল'ম। গতিকে গোটেই ধৰ্ম শিক্ষাখিনি, নীতি জ্ঞানখিনি উদ্ধৱক প্ৰভু ভগৱন্তই ক'লে এই অধ্যায়টোত, আৰু উদ্ধৱ আশ্বস্ত হ'ল, শান্ত হ'ল, দুখ বেজাৰ আঁতৰিল। আমাৰো দুখ বেজাৰ আঁতৰিব। কেনেকৈ? চব কথাবিলাক আমি জানি পালোঁ। মই এদিন আহিছিলোঁ মাৰ গৰ্ভত এটা শিশু ৰূপেৰে। তাৰপিছত মই ভূমিষ্ঠ হ'লোঁ। বাল্য গ'ল, কৈশোৰ গ'ল, যৌৱনকাল আহিল। মোক মা দেউতাই বিবাহ দিলে। মোৰ কাৰণে, মোৰ দ্বাৰাই মোৰ এখন সংসাৰ হ'ল। সংসাৰখন আগুৱাই গৈ গৈ মই বোৱাৰী পালোঁ, নাতি নতিনী পালোঁ। এখন মায়া সংসাৰ। এই আছে, এই নাই। ভাগ্য ভাল, ইমান বয়সলৈকে যে মই জীয়াই আছোঁ। ভকতৰ সংগত, সাধু সংগত যে মই ঈশ্বৰৰ গুণ নাম কীৰ্তন গাব পাৰিছোঁ, আৰু ৩-৪ ঘণ্টা ৫ ঘণ্টা মই ধাৰাখনতে বহি থাকিব পাৰিছোঁ। এই ধন্যবাদটো প্ৰভু ভগৱন্তলৈ জনাই থাকিছোঁ মই, আপুনি, আমি সকলোৱে। আৰু ধৰ্মৰ মাজেৰে ধৰ্ম কৰিবলৈ যাওঁতে আমি কৃষ্ণ গুণ কীৰ্তন, শ্ৰৱণ কীৰ্তন কৰাটোৱে আমাৰ ভকতি বা ধৰ্ম। ঈশ্বৰত আমি আচৰণ হৈছে আজিৰ দৰে। সাধু সংগত গৈছোঁ, ভকতৰ সংগত গৈছোঁ, ঈশ্বৰৰ গুণ নাম শুনোতে শুনোতে, কওঁতে কওঁতে, শুনোতে শুনোতে আশ্বস্ত হ'লোঁ যে মোৰ দেহটো বেলেগ। মোক যদি ভৰালী বাপে নাজিৰালৈ মাতিব দিনা মই যদি ক'লোহেঁতেন ভৰালী প্ৰভু ভাগৱত ব্যাখ্যা কৰিবলৈ যাবলৈ মোৰ খুব মন, মই নেজানিলোঁ, কিন্তু মোৰ গাটো যে বেয়া, সেইকাৰণে নোৱাৰিম, বেয়া নাপাব। যদি তেনেকৈ ক'লোহেঁতেন, তাৰ অন্তৰ্নিহিত কথাটো তাৎপৰ্যটো কি? মোৰ যাব মন আছে ভৰালী প্ৰভু, কিন্তু মোৰ গাটো বেয়া। এতিয়া দুটা হ'লনে? মোৰ যাব মন আছে, মোৰ আকৌ গাটো বেয়া। গতিকে মই বেলেগ, গাটো বেলেগ। এইটো ক'ত জানিলোঁ? সাধু সংগত জানিলোঁ। তাৰমানে মই থাকিবলৈ এবাৰ সেই গছ লতিকা তিনতৰু যে এইবোৰ নহয়। এইবাৰ এখন মনুষ্যম নামৰ ৰথখন, যিখন ৰথত থাকি হৰি কীৰ্তন কৰিব পাৰোঁ। আপোনাৰ মোৰ ঘৰত থকা হাঁহ পাৰ শিয়াল কুকুৰকেইটাই হৰিনাম গাব পাৰিছে নেকি? নাই পৰা। মনুষ্য জন্ম লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ, হৰিৰ কীৰ্তন কৰি মহাসুখে হোৱে ভকতিৰ পাত্ৰ। ভকতিৰ পাত্ৰ হৈছোঁ নে নাই? হৈছোঁ আকৌ, কিয় নহ'ম? ৪-৫ ঘণ্টা ধাৰিত বহি থাকিলোঁ, নাম প্ৰসংগ কৰিব জানিছোঁ। অধিৱেশনত গৈ সেই ধাৰিত নৰাতে থাকিও কি এটা সুখ অনুভৱ কৰিব পাৰিছোঁ। ঘৰত গৰম পানীয়ে গা ধুওঁ, তাতে ঠাণ্ডা পানীয়ে গা ধুলেও কেনি গ'ল গমেই নাপালোঁ। এইবোৰে ভকতিৰ সোপান নহয়নে? লক্ষণ। গতিকে মই এতিয়া আশ্বস্ত কৰিলোঁ, আৰু নাতিটো বিয়াখন খাব নাপালোঁ, বেটাটো চাকৰিটো হোৱাহেঁতেন, চাই যাব পৰাহেঁতেন, সেইবোৰ এতিয়া আপোনাৰ মোৰ দেহত নাই। আপুনি মই উদ্ধৱ আশ্বস্ত হ'লোঁ, হৈ পিনি এতিয়া ঈশ্বৰে কোৱা কথাখিনি কৈছোঁ। মই ছাপোৰ্ট কৰিছে উদ্ধৱে, আৰু আমিও এতিয়া বুজি পাইছোঁ। কি কৈছে যে শুনা সভা, আমাৰ বাপে পঢ়ি গ'ল, শুনা সভা সদ ভাগৱত পদ, এই কথা কৈলা কৃষ্ণে গীতাৰ অন্তত। গীতাটো কৈছে এইখিনি কথাই, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ। এতিয়া যে আমি অলপ আগত কৈয়ে গৈছিলোঁ, শৰণ নলয়, সেইটো কি শৰণ? য'তে ত'তে যাব নোৱাৰি, খাব নোৱাৰি, সেনেকৈ কয়। তাৰমানে খামনো কিমান জীৱনটোত, এইটো আমাৰ উপলব্ধি নহয়। আমাৰ বহুত আই বাপ আছে, জানি কৰা ভুলৰ ক্ষমা নাই, ভাগৱতে কৈছে। নজানি কৰা ভুলৰ ক্ষমা আছে, জানি কৰা ভুলৰ পাপ বোলে মেৰুৰ সমান। এতিয়া সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গুৰুজনে লিখিছে, যত দেখা ভূত প্ৰাণী সবে বিষ্ণু হেৰি হেন, যত দেখা ভূত প্ৰাণী সবে বিষ্ণু হেন জানি হিংসাৰী কৰা উপকাৰ।
বিষ্ণুক মনত ধৰা শ্ৰৱণ কীৰ্তন কৰা নিস্তাৰিবা তৰিবা সংসাৰ সংসাৰ এইখন এই দেশ জগতৰ সংসাৰখন কিন্তু নামো গাওঁ ভাগৱতো গাওঁ চাধাও খাওঁ বিড়ি চিগাৰেটো খাওঁ মাছ মাংসও খাওঁ এতিয়া কোনটো কৈছোঁ এটাও হোৱা নাই তাৰমানে খাম কিমান নিজকে ক'ব লাগিব বহুত খাইছোঁ জীৱনটোত এইবোৰ বোলে খাব নাপায় এইবোৰ হেনো আমাৰ খাদ্য নহয় ভকতিত অনুৰাগ আহিল খাদ্যত বিৰাগ আহিল সেইবোৰ আহিছে নাই যদি অহা নাই এতিয়াও সময় আছে অনুশীলন কৰি থাকোঁ যত্ন কৰি থাকোঁ নহয়নে সেইটো গতিকে সুদৃঢ় বিশ্বাসে এক শৰণটো ল'ব লাগিব এক শৰণ নোলোৱালৈকে মানৱী জনম পাই হৰি নভজিলা অৱশ্যে হৈবা ভাই তিন তৰু শিলা ইমান ধুনীয়া মনুষ্য জন্মটোৰ পৰা আকৌ বাৰু তিন তৰু শিলাত যামনে এই অনুভৱটো কৰিছোঁনে নাই সেইকাৰণে এক শৰণ নোলোৱালৈকে তাৰমানে তিন তৰু শিলাত যাবই লাগিব সেইকাৰণে এতিয়া ভাগৱতে ক'লে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ এতিয়া সৰ্বধৰ্ম মানে কি আমাৰ অনাসংগীসকলে কয় আমিও শংকৰদেৱক ভাল পাওঁ বহুত মানুহে কৈছে আমাৰ কাণ ঘোলা হৈ যায় তাৰমানে তহঁতেহে শংকৰদেৱক ভাল পাওঁ নি আমিও পাওঁ আমাক বুকু ফিন্দাই কয় আমি আৰু তৰ্ক নকৰোঁ শংকৰদেৱৰ তিথি পাতা বছৰে বছৰে শংকৰদেৱক মাৰি থাকা ক'ব মন যায় আকৌ তৰ্ক কৰে যে আকৌ শংকৰদেৱক ভাল পোৱা যীশু খ্ৰীষ্টৰ মৃত্যুদিন খ্ৰীষ্টিয়ানবিলাকে পাতে নেকি কেতিয়াও নাপাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত শংকৰদেৱৰ মৃত্যু তিথি নেপাতে গোটেই অসমৰ সত্ৰবিলাকে পাতে সিহঁতনো কেনেকৈ শংকৰদেৱৰ অনুগামী হ'ল শংকৰদেৱৰ মৃত্যু তিথি বছৰে বছৰে পাতি থাকে শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ লিখোঁ চিঠিত আকৌ মৃত্যু তিথিবিলাক পাতোঁ বছৰে বছৰে মাৰি থকাজনক ভাল পাই কি লাভ আছে শংকৰ সূৰ্য সদায় হৃদয়ত আছে কৃষ্ণই শংকৰ দৈৱকী নন্দন জুহৰি মাৰল কংস দৈৱকী নন্দনে কংসক মাৰিছিল সেইজনে শংকৰদেৱ বুলি কৈছে পদে আকৌ শংকৰদেৱক বছৰে বছৰে মাৰি থাকে তেওঁলোকে কয় আমিও শংকৰদেৱৰ তিথি পাতোঁ আমিও মাধৱদেৱৰ তিথি পাতোঁ আমিও ভাল পাওঁ পাতা আকৌ বিশ্বকৰ্মা পূজা কৰা বিশ্বকৰ্মা পূজাত আকৌ ভাগৱত পাতা সেইবোৰ সৰ্বধৰ্ম দুৰ্গা পূজাত ভাগৱত ব্যাখ্যা কৰে সেইবোৰ সৰ্বধৰ্ম পূজাও নেৰে ভাগৱতো নেৰে শ্ৰাদ্ধও নেৰে পিণ্ডও নেৰে যজ্ঞও নেৰে তাৰমানে সৰ্বধৰ্ম এৰি এক হৰিত শৰণ লৈও বুলি কৈছে যে চব কৃষ্ণৰ লগতে গুচি গ'ল কৃষ্ণে এৰিলা পৃথিৱী ধৰ্ম জ্ঞানলৈ গৈলা হয়তো গুণ নামত হৈ তোমাৰ পিতৃদেৱ গ'ল তুমি ভকতৰ মুখেৰে নাম কীৰ্তন কৰাইছা তাত আৰু কি থাকিব পাৰে কেৱল নাম থাকিব হৰি কীৰ্তনে যতক পাপ সংহিতে পাৰে ততেক পাপ পাতকীয়া কৰিতে নপাৰে হৰি নাম কীৰ্তনে যিমান পাপ মষিমূৰ কৰিব পাৰে অন্য প্ৰায়শ্চিত্ত কৰিতে নপাৰে আকৌ তোমালোকে এজনক মাতি আনি তিলিলিং তালালাং সেইটোৱেহে যায় নেকি নহয়নে বাৰু বেয়া পাবলগীয়া কথা নহয় এইবিলাক আজিও যেতিয়া এৰিব পৰা নাই ভাগৱতে কৈছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ চব ত্যাগ কৰা চববিলাক ত্যাগ কৰি এক শৰণত অহা এক শৰণত আহিলে কেৱল হৰি কীৰ্তন গতিকে আপুনি যেতিয়ালৈকে কেৱল হৰিত শৰণ লৈ হৰি কীৰ্তনৰ মাধ্যমেৰে আপোনালোকৰ ঘৰত হোৱা বিবাহ আপোনালোকৰ ঘৰত হোৱা মিতাহী কৰ্ম আপোনালোকৰ ঘৰত হোৱা জননা শৌচ সকলোবিলাক যিদিনালৈকে কেৱল হৰি কীৰ্তনে কৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি সৰ্বধৰ্ম আচৰণ কৰি থকা হ'ব আৰু ভাগৱতে কৈছে এয়া উদ্ধৱক ভগৱন্ত পুৰুষ বৈকুণ্ঠলৈ যোৱাৰ আগত কৈছে যে উদ্ধৱ সৰ্বধৰ্ম এৰি দিয়া চব বাদ দিয়া মোৰ চৰণত শৰণ লোৱা উদ্ধৱক কোৱা চলে আমাৰ মৰ্ত্যবাসীক পৃথিৱীবাসীক ক'লে সুদৃঢ় বিশ্বাসেৰে সখী আমাত লৈও শৰণ আমাৰ চৰণত শৰণ লোৱা নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব নিস্তাৰ তুমি ভয় নকৰিবা মোৰ আটা পিতাই কৰি অহা ধৰ্মবোৰ প্ৰায়শ্চিত্ত শ্ৰাদ্ধ পিণ্ড যজ্ঞবোৰ নকৰিলে মোৰ কিবা অপৰাধ হ'ব নেকি নহয় আমাৰ বহুতে কয় আমি পূৰ্বপুৰুষৰ ধৰ্মটোনো কেনেকৈ এৰোঁ তাতেই মূৰ্খামিটো লাগি আছে পূৰ্বৰ আটা পিতাসকল সত্য যুগত যদি আছিল সত্য যুগৰ ধৰ্মটো কৰিছিলে তাৰপিছত সত্য ত্ৰেতা আহিল ত্ৰেতাৰ ধৰ্মটো কৰিলে আমাৰ আটা পিতাসকলে তাৰপিছত আহিল দাপৰৰ ধৰ্মটো আচৰণ কৰিলে আমাৰ উপৰি পুৰুষসকলে আপুনি মই কোন যুগৰ আপুনি মই কলিত হৰি কীৰ্তনৰ বিনাই আৱৰণ আহিকে দুজা
দুজা শব্দটো অৰ্থটো নকওঁ, সামৰিব হৈছে আপোনালোকে জানে। গতিকে তুমি ভয় নকৰিবা, পূৰ্বপুৰুষৰ ধৰ্মবিলাক নকৰিলে পাপ হ'ব বুলি। পূৰ্বপুৰুষ সেই ৰামো নাই, অযোধ্যাও নাই, ঠিক তেনেকুৱা কথা। পূৰ্বপুৰুষ সত্যৰ আছিল, দাপৰৰ আছিল, তেতাৰ আছিল, সেই যুগৰ ধৰ্ম পালন কৰিছিল। আপুনি মই এতিয়া কলি যুগৰ ধৰ্মটো গ্ৰহণ নকৰোঁ কিয়? ভাগৱতে গ্ৰহণ কৰিবলৈ কৈছে। চাৰি বেদ, ৰামায়ণ, পুৰাণ, ভাৰত, হৰিকেশে কৰয় মাত্ৰ, সমস্তে শাস্ত্ৰত ইহাক নজানি আন, জোৰয় অল্পমতি, কদাচিতো নুশুনিবা শিশৱ সন্মতি। চাৰি বেদ, 14 শাস্ত্ৰ, 18 পুৰাণে কি কৈছে? চাৰি বেদৰ শিৰোমণি মা যে যাকাৰী চৰণ বিকাশ, সুহি দেৱক শংকৰ দেৱ কয়লি পৰকাশ। চাৰি বেদ শিৰোমণিৰ মাজত একমাত্ৰ হৰি নামটো প্ৰকট হৈ আছে। সেইজন হৰিয়ে আহি শংকৰ ৰূপে আমাৰ মাজত অৱতাৰ হৈ শংকৰ সূৰ্য হৈ এইয়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী দি গৈছে। এই জৈত নাহি মূৰ নাম গুণ তৈতেহে প্ৰকাশ হয় যত যজ্ঞ তন্ত্ৰ মন্ত্ৰ চয়। য'ত প্ৰভু ভগৱন্তৰ ভাগৱত চৰ্চা নহয়, য'ত প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন নহয়, তাতেহে বোলে পূজা পাতল শ্ৰাদ্ধপিণ্ড হয়। কিন্তু সেইবিলাক বিঘিনী ধৰ্ম, সেইবোৰ ত্যাগ কৰা বুলি কৈছে। য'ত ভাগৱত হয়, য'ত নাম কীৰ্তন হয়, তাত আৰু কৰিব লগা একো নাথাকে, ভাগৱতে ক'লে। গম পাইছে না? তাৰপিছত ক'লে হৰিকেশে কৰয় মাত্ৰ, গ'ল এতিয়া পঢ়িব ন বাপে কৃষ্ণ। এই যিকেইঘাৰী পদ আমাৰ বাপজনে কীৰ্তন কৰিলে তাকে আমি অকণমান আলোচনা কৰি আজিৰ এই মানে ভাগৱত যজ্ঞ সমাপ্ত হ'ব। এতিয়া ডাঙৰ তত্ত্ব এটা ইয়াত অন্তৰ্নিহিত হৈ আছে। পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে, কলিযুগে গতি নাহি হৰি নাম বিনে। কলিযুগৰ মনুষ্যবিলাক বোলে চব পাপমতি। আমি পুণ্যৱন্ত বুলি বুকু ফিন্দাই থাকিলে নহ'ব, সকলো বোলে পাপমতি। গতিকে কলিকিত দুখে আমাক পাপমতি কৰি ৰাখিছে। কপট, নিন্দা, হিংসা, ঠাট্টা, নিন্দা, ঘৃণা, ভয়, শোক, তাপ আদি তামস বৃত্তি ছয়। পাপৰ পথক মন যায় চলি, তেখনে পাইবা জানি আহি পালে কলি। গতিকে এই স্বভাৱৰ আমি কলিৰ মনুষ্যবিলাক। আমি ঠাট্টা, নিন্দা, পৰনিন্দা, পৰচৰ্চা কৰি ভাল পাওঁ, ৰস পাওঁ। ঈশ্বৰৰ কথাত আমি মানে সুখ নাপাওঁ। আৰু শোক, তাপ এইবিলাকে আমাক বেছি ক্ৰিয়া কৰে, হৰি নামে ক্ৰিয়া নকৰে। গতিকে মনুষ্যবিলাক পাপমতি। পাপমতি মনুষ্যবিলাকে কেৱল হৰি কীৰ্তন কৰা বাদে বোলে অন্য কোনো মাৰ্গ বা ৰাস্তা নাই বুলি ক'লে এয়া ভাগৱতে। তাৰপিছত ক'লে কৃষ্ণ নামেহে কৰয় পতিতৰো গতি। আৰু এই কলিযুগত হৰি নামৰ বিনে আৰু বেলেগ এনেকুৱা কোনো ধৰ্ম নাই যি তোমাক পাপৰ পৰা পৰিত্ৰাণ কৰিব পাৰিব। নামৰ মহিমাৱে শুনিও সম্পত্তি, যিটোজনে যায় মাধৱক সেবি, তাৰ পাছে পাছে ফুৰে যত দেৱ দেৱী। এতিয়া আপোনালোকে এফালে চাগে নকৰে, আমাৰ লৱাৰত এই যে ইউটিউব চেনেলবিলাক এৰি দিব নহয়, এৰি দিলে আমাৰ লৱাৰৰ মানুহবিলাকেও চাই কিন্তু দেই, আৰু মোক কয় আপোনাৰ ভাগৱতবিলাক আমি শুনো, ভাল লাগে, ভালহে লাগে। আচৰণ কৰিব নোৱাৰে আৰু এনেকৈ বহি শুনিবলৈ কিন্তু তেওঁলোকৰ সময় নাই, আৰু তেওঁলোকৰ আচলতে ঈশ্বৰৰ কৃপা নাই। কিন্তু ডাঙৰ কথাটো হ'ল ভাগৱতে ক'লে আমি যে গাড়ীবিলাকত য'ত ত'ত যাওঁ, আমাৰ আপাৰৰবিলাকত মই ইমান দেখা নাপাওঁ, লৱাৰত একদম খোজে খোজে মন্দিৰবোৰ আছে। বেলজোপা তলতো ত্ৰিশূল পাত থাকিবই, সেই ত্ৰিশূল পাতকো চাই অকলেতো, আকৌ কোনোবাই এনেকৈ এইবোৰ বা কি মই চাই চাই আহোঁ। এতিয়া ভাগৱতে ক'লে যিটোজনে যায় মাধৱক সেবি, তাৰ পাছে পাছে ফুৰে যত দেৱ দেৱী। আমাৰ একশৰণীয়া ঘৰৰ আমাৰ গাভৰু আইকেইগৰাকীমান আছে, বা তেওঁলোকে জানিব লাগিব, কোনোবা মঠ মন্দিৰ মুখৰ আগেদি গ'লে তাতে দেৱীজনী বা দেৱতাটো বহি নাথাকে, হাতে বাৰ বাৰ এইবোৰ কৰি কৰি আনে চুমাটো খাই থয়। এতিয়া সেইটো তত্ত্ব ঘৰবিলাকত, সমাজবিলাকত, পৰিৱেশবিলাকত পোৱা নাই, নহয়নে? কিন্তু ক'ত সেৱা কৰি যাব লাগে এয়া ভাগৱতে ক'লে। আমি ৰাতিপুৱা গধূলি যেতিয়া মাধৱৰ চৰণত যায়,
সেৱা শ্ৰদ্ধা ভকতি কৰিছোঁ। সেই সেৱা কৰি উঠি যলৈকে যাওঁ আমাৰ পিছে পিছে সমস্ত দেৱী দেৱতা নদীবিলাকো মূৰ্তিমন্ত হৈ গংগা কাবেৰী সৰস্বতী যত পৰুচি এনেকৈ কিমান নদী যিমান দেৱতা আমাৰ পিছে পিছে গৈ থাকিব। কেলে আয়ো এজন মনুষ্য, এইজনে আমাৰ দেৱতা দেৱৰো দেৱতা প্ৰভু ভগৱন্তক সেৱাটো জনাই এওঁ গৃহকৰ্মত স্কুল কলেজলৈ ওলাই আহিছে। এওঁ কম ভাগ্যৱান, মনুষ্য জন্ম পাইছে, হৰি সেৱা কৰিবলৈ পাইছে, আমিহে নাপাওঁ। সেই বুলি আমাক সেৱা কৰি ফুৰে দেৱী দেৱতাবিলাকে। আমাৰ মানুহবোৰে কি কৰে? বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, কালী পূজা, দুৰ্গা পূজা আৰু গণেশ কত দেৱতা পূজা, কিন্তু দেৱতাবিলাকৰ বল বুদ্ধি কৃপা একোকে নাই। তেওঁলোকে জানিও নজনা ভাওত হয়। তেওঁলোকেওতো ভাগৱত পঢ়িছে। খটাংগ ৰজাই দেৱতাবিলাকৰ উপকাৰ সাধিছিলগৈ। আমাৰ মৰ্ত্যৰ মনুষ্য খটাংগই যদি দেৱতাবিলাকৰ উপকাৰ কৰিব পাৰে, আকৌ দেৱী দেৱতাবোৰে আমাক কি উপকাৰ কৰিব? আৰু দশৰথ ৰজাই এটা সময়ত ৰামৰ উপৰি পুৰুষ, ৰামৰ পিতৃ দশৰথে দেৱতাবিলাকৰ লগত যুঁজি দৈত্যবিলাকক হৰুৱাইছিলেগৈ। মুচুকুন্দ ৰজাই দৈত্যবিলাকৰ লগত যুদ্ধ বিগ্ৰহ কৰি দৈত্যবিলাকক হেৰুৱাইছিলে। এইবোৰ মৰ্ত্যৰ মনুষ্য। মুচুকুন্দ, খটাংগ, দশৰথ এইবিলাকে দেৱতাবিলাকৰ লগত যুদ্ধ কৰি সেই দৈত্যবিলাকক হেৰুৱাইছিলে দেৱতাৰ পক্ষে থাকি। এতিয়া দেৱতাবিলাকৰ বল বুদ্ধি থকাহেঁতেন মৰ্ত্যৰ ৰজাকেইজনক কিয় নিলেহেঁতেন বাৰু? আৰু সেই দেৱী দেৱতাবোৰে মাধৱক ঈশ্বৰ কৃষ্ণক সেৱা কৰাজনৰ পিছে পিছে সেৱা কৰি ফুৰে। আমি নাজানি দেৱী দেৱতা পূজা কৰি মৰো। গতিকে ভাগৱতে কৈছে দেই, আমি কোৱা নাই। তাৰপিছত কৈছে মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। তাৰপিছত আমাৰ 5 প্ৰকাৰৰ মুক্তি আছে। শালুক্য, সাজুৰ্য, সামীপ্য, সাৰূপ্য, নিৰ্বাণ। এই 5টা মুক্তিৰ ভিতৰত কোনটো লাগে আমাক দিওঁ দিওঁ কৰি হেনো আমাৰ পিছে পিছে ঘূৰি ফুৰে, কিন্তু ভকতে সেই মুক্তিও বাঞ্ছা নকৰে। হৰি সেৱা সুখ ভকতে জানয়, আনজনে ইহাৰক গন্ধ মাত্ৰ নেপায়। গতিকে হৰিৰ সেৱা সুখ, ঈশ্বৰ সেৱা, ভকতৰ সংগ সুখ ভকতেহে অনুভৱ কৰিব পাৰে। গতিকে মুক্তি বাঞ্ছা নকৰে। তাৰপিছত কৈছে পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধ্বনি শুনি কম্পি পলাই পাপকলি। পাপবিলাক হৰি নামৰ ধ্বনি শুনি একদম দৌৰি দৌৰি ইখন জগতৰ পৰা সিখন জগতলৈ পলাই যায়। হৰি নামৰ ইমান মহিমা, জগতৰে পৰম সুহৃদ হৰি নাম, জানি নিৰন্তৰে বোলা ৰাম ৰাম। আমাৰ একেবাৰে সুহৃদ, একেবাৰে আপোন বস্তুভাগ হৈছে নাম 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 নাম।